ঘৰে ঘৰে নহ'লেও গাঁওখনত এতিয়াও 4-5জনমান অবিবাহিত ল'ৰা ছোৱালী থাকে। আগৰ দিনত এনেকুৱা আছিল যে গাঁৱত যদি বিয়াৰ উপযুক্ত ল'ৰা বা ছোৱালী আছে, গাঁওখনৰ মানুহে চিন্তা কৰিছিল যে কেনেকৈ তেওঁক বিয়া দিব পাৰি, গাঁওখনৰ বদনাম নোহোৱাকৈ বা গাঁওখনৰ ক্ষতি নোহোৱাকৈ। ভাল আছিল। এতিয়াও হয়তো ক'ৰবাত চুকে কাণে হয়তো এই ৰীতিয়ে ব্যৱহাৰ কৰে তেওঁলোকে, কিন্তু বেছিভাগতে কি হৈছে, বিয়া ভাঙিবলৈ মানুহে উঠি পৰি লাগে। কেতিয়াবা বিয়া পাতিম বুলিও নাপাতাকে থাকিবলৈ বাধ্য হয় তেওঁলোক। মন টেঙাই যায়। বাৰে বাৰে যদি বিয়াখন ভাঙিয়ে যায়, ভালনো কাৰ লাগিব কওকচোন।